নমস্কাৰ। আজি এটা প্লেন কেক বনাবলৈ বুলি মনতে ভাবিলোঁ। টুকুৱে আগতে শিকাই দিছিল। 4টা কণীৰ লগত 1 কাপ ৰিফাইন তেল, কাজু কেইটামান, কিচমিচ কেইটামান, লগতে 1 কাপ চেনি আৰু 2 কাপ ময়দা। কেনেকৈ সংমিশ্ৰণ কৰিব লাগে আগতে শিকাইছিল আৰু সেই বুলি আজি মই এটা কেক বনাওঁ বুলি মনতে ভাবিলোঁ আৰু আৰম্ভ কৰিছোঁ। প্ৰথমে আমি কণীকেইটা ভাঙি লৈছোঁ। কণীকেইটা ভঙাৰ পাছত বাকী কামখিনি কৰি যাম। কণীকেইটা ভাঙিছোঁ। অলপ চুকুৰা পৰি গৈছিল। আমি এইকেইটা বেলেগ কৰি আঁতৰাই দিছোঁ। এতিয়া আমি এইখিনি মিক্সাৰত মাৰিম। লগাই দিছোঁ কণীকেইটা। ভালকে মিশ্ৰণ হ'ব লাগিব। এইকেইটা আজৰি হৈছে। বেলেগ কৰি ৰাখি লৈছোঁ। খোলাকেইটা আঁতৰাই লৈছোঁ। ইয়াতে পেনটোত অলপ ৰিফাইন তেল দিব লাগিব, নহ'লে লাগি ধৰিব পাছত। অলপ ৰিফাইন দি ভালকৈ আমি মিলাই লওঁ। এনেকৈ ফুৱাই বাতিটোত মিলাই ল'লোঁ। ভালকৈ মিলাব লাগিব। আপোনালোকে বনালেও ভালকৈ মিলাই ল'ব। তাৰপাছত এখন কাগজ আগতে কাটি থৈছিলোঁ। এই কাগজখন পাৰি দিম। ভালকৈ হোৱা নাই, অলপ কেঁচিৰে কাটি লৈছোঁ। কাটি লোৱাৰ পাছত ভালকৈ বহিছে। এতিয়া ইয়াৰ পাছত আমি আমাৰ যি মিশ্ৰণ সেইখিনি আমি ঢালি দিম। মই লাহে লাহে বাকি দিছোঁ। ভালকৈ মিলোৱা নহ'লে, তথাপি কেক কেনেকুৱা হয় নাজানো আৰু প্ৰথমবাৰৰ কেক হয়। কি বা হয় নাজানো, প্ৰথম বনাইছোঁ। খাব পৰীয়া হ'লেই হয় আৰু। অলপ ডাঠ লাগিছে, কিবা তেল কম হৈছে যেন লাগিছে অলপ। তথাপি মিলাই দিছোঁ। আপোনালোকে ভালকৈ মিলাই ল'ব। মোৰ আচলতে খৰখেদা হৈছে তাতে প্ৰথম আজি। আপোনালোকে বেলেগ পাত্ৰত ভালকৈ মিলাই ল'ব বনালে। আচলতে বহুতে জানেই, আমাৰ পুৰুষসকলৰ কাৰণেহে মই আচলতে কৈছোঁ। তেওঁলোকে যদি কেতিয়াবা কেক বনাব বিচাৰে তেতিয়াহ'লে ভালকৈ এনেকৈ মিলাই ল'ব। বাকী মহিলাসকলেতো বহুত ভালকৈ জানেই। তেওঁলোকক আমি ক'বলগীয়া বিশেষ একো নহয়। তেওঁলোকক একো আমি ক'ব লগা নহয়। ধুনীয়াকৈ তেওঁলোকে জানেই। বিভিন্ন ধৰণৰ কেক তেওঁলোকে প্ৰস্তুত কৰে। ভালকৈ মিলাই লওঁ। আমি অলপ ৰাখি লৈছোঁ। আমি এইখিনি কফি কাপত আমি সৰু সৰুকৈ বনাম বুলি কেইটামান ৰাখি থৈছোঁ। অলপ আমি কফি কাপত দি দিম। আমি বাতি কেক বুলি কওঁ, আচলতে নাম কি নাজানো।
কাপকেইটাতে ভৰাই আমি তেনেকৈ দিওঁ। এতিয়া সংমিশ্ৰণখিনি ভালকৈ আমি মিলাব লাগিব। এই যি ফুটা ফুটা আছে সেইখিনি নাইকিয়া হ'ব লাগে বুলি কয় আচলতে। ভালকৈ লৰাই ল'ব লাগে। এয়া মই লৰাই আছোঁ। ভালকৈ লৰোৱাৰ পাছতেই যিহেতু আমাৰ অভেন নাই, আমি প্ৰেছাৰ কুকাৰতেই দিম বুলি ভাবিছোঁ। প্ৰেছাৰ কুকাৰতো বহুত ভাল হয় কেক। এয়া আমি কুকাৰত নিমখ ঢালি লৈছোঁ। নিমখ ঢলাৰ পাছত আমি আমাৰ কেকৰ যি পাত্ৰ, সেই পাত্ৰটো আমি ইয়াতে ভৰাই দিম। এয়া মই চেপেনাডালেৰে ধৰি লাহেকৈ কুকাৰৰ ভিতৰত ভৰাই দিছোঁ। তাৰ পাছত প্ৰায় গেছটো চিমত দি প্ৰায় 35-40 মিনিটমান ৰাখিব লাগিব। ইয়াৰ পাছত নিশ্চয় আপোনালোকক কেনেকুৱা হয় কেকটো নিশ্চয় আপোনালোকক দেখুৱাম। যদি ভাল হয় তো ভাল লাগিব, যদি বেয়া হয় মই লাজ পাম আচলতে। বাৰু যি হয় হওকচোন, আজি দিলোঁ হাপোৰাখন মাৰি। কি হয় আপোনালোকক ইয়াৰ পাছত আকৌ দেখুৱাম। এয়া কেকখিনি হৈ গ'ল আচলতে। এইকেইটা এই কাপত দিছিলোঁ যে, এইকেইটাও ভালেই হৈছে। আৰু ডাঙৰকৈ বনোৱা কেকটো এইটো এতিয়া আমি কাটিম। কেনেকৈ কাটো এয়া পোনে পোনে কাটিছোঁ লাহে লাহে। কোমলেই হৈছে কেকটো, চুওঁতে গম পাইছোঁ। খাই নিশ্চয় ভালেই লাগিব। আপোনালোকৰ আগত লাজ পোৱাৰ পৰা বাচিলোঁ। এতিয়ালৈকে মুখত দিয়া নাই, মুখত দিম। তথাপি গম পোৱা গৈছে আৰু খাব পৰা হৈছে বুলি। ভালেই হৈছে। এয়া কাটিছোঁ, 4 ভাগ কৰিছোঁ। চব এয়া চাওক, ঠিক কোমলে হৈছে, ধুনীয়া হৈছে। এয়া প্ৰথম কেক জীৱনৰ খাব পৰা হৈছে যিহেতু ভালেই লাগিছে। আমাৰ তেওঁ মানে টকুৱে জানে বনাব, তেওঁৱে শিকাইছিল এদিন কি কৰিব লাগে, কেনেকৈ দিব লাগে। তেওঁ কোৱা মতেই মই কামখিনি কৰি গৈছিলোঁ। এয়া বাতি কেককেইটাৰ পৰা মই উলিয়াই দিছোঁ। এয়া ওলালে এইটো। এইকেইটা এটা এটাকৈ উলিয়াই দিছোঁ। আপোনালোকে যি কেক খাম বুলি ভাবিছে, যিসকলে খাম বুলি খুব আশা কৰিছে তেওঁলোক আহিব। ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ ঘৰত এতিয়াও বিহুৰ পিঠা পনা আছে, লগতে আৰু বেলেগ বেলেগ আইটেম টুকুৱে বনাই খুৱাব। আপোনালোকে আহিব বুলি আশা কৰিলোঁ। পাছলৈ আৰু ভালকৈ বনাই আপোনালোকক দেখুৱাম। ক্ৰীম লগাইও বনাই দেখুৱাম। এতিয়ালৈকে অৱশ্যে মই শিকাই নাই ক্ৰীম কেনেকৈ লগাই বা ক্ৰীম বনোৱা কেক কেনেকৈ হয়। তাৰ পাছতহে আমি গম পাম আচলতে। এয়া হৈছে আৰু। বাৰু আজিলৈ ইমানেই, আৰু অন্য এদিনা বেলেগ
আৰু বেলেগ ৰেচিপি লৈ আপোনালোকৰ আগলৈ আহিম। আজিলৈ তেনেহ'লে ইমানতে এৰিছোঁ। বাৰু দিয়ক, আৰু বিহু খাবলৈ আহিব বুলি